নমস্কাৰ, এই ভিডিঅ' মাধ্যমে আজি আপোনালোকক মোৰ তিনিচুকীয়াখনৰ বিষয়ে অলপ আলোচনা কৰিম। লগতে অতীত খুচৰি চাওঁ বলকচোন। যিহেতু আজি যিটো ৰাস্তাত বা যিটো পথত আমি যাত্ৰা কৰি আছোঁ, এই পথটোৰ নাম হ'ল ৰঙাগড়া ৰোড। যিহেতু আমাৰ তিনিচুকীয়া আগৰ নামটো বেঙমৰা নগৰ আছিল। মটক ৰাজ্য যেতিয়া গঠন হৈছিল, এই ৰাস্তাটো সেই তাহানি দিনতে নিৰ্মাণ কৰিছিল ৰজাই। আৰু যিহেতু এই পথটোৰ নাম দিয়া আছিল ৰঙাগড়া ৰোড। আৰু এই ৰঙাগড়া ৰোডটো কেৱল এক পথ নহয়, এক কেপিটেল হিচাপে মই যদি ধাৰণা কৰোঁ, কেপিটেল হয়। কাৰণ যেতিয়া মটক ৰাজ্য গঠন হৈছিল ডিব্ৰু নৈৰ পাৰত, এই ৰাস্তাটো মেইন ঘাই পথ আছিল ৰঙাগড়া ৰোডটো। আৰু ৰঙাগড়া ৰোডটো নদী ইপাৰেও লাইকা, দদিয়া, আলিগাঁও এনেকুৱা বহুতো গাঁও আছে, যিবিলাক মিচিং জনগোষ্ঠীৰ লোকসকলে বাস কৰি তেখেতলোকৰ সকলোখিনি মূল বস্তু জীয়াই থকা যিহেতু মানৱ জাতি, এই পথটোৱে এই টাউনলৈ বজাৰ চাহিদা লগতে সকলো বেপাৰ বাণিজ্যই এই ৰাস্তাটো মেইন ঘাইপথ হিচাপে ৰঙাগড়া ৰোড আজিও জিলিকি আছে। গতিকে চাওক এয়া সৌন্দৰ্য পৰিৱেশটো। যেতিয়া সৰুতে আহিছিলোঁ, এই ৰাস্তাটো খুবেই সৰু আছিল, কিন্তু এতিয়া অলপ আহল বহল ৰাস্তা ধুনীয়া কৰিলে। বৰ্তমান অতীত বহুত পাৰ্থক্য। ইয়াত আগতে জুৰি গছজোপা আছিল, পিপল গছজোপা আছিল, গতিকে এতিয়া নাই। যেতিয়া এই সৰুতে আহিছিলোঁ, এই ৰাস্তাটো ইমান সুবিধাজনক নহৈছিল, কিন্তু এতিয়া বৰ্তমান ৰাস্তা বহুত ধুনীয়া হয় আৰু পৰিৱেশো ধুনীয়া হয়। এতিয়া বৰ্তমান 2025 চন, আৰু 10 বছৰ পিছত কি হয় বা অতীতত কেনেকুৱা আছিল, আজি 10 বছৰ পিছত যেতিয়া মই এই ভিডিঅ'টো চাম বা কেনেকুৱা পৰিৱৰ্তন ঘটিল, তাকে দেখুৱাবলৈ আজি চেষ্টা কৰিলোঁ আপোনালোকক। লগতে এই ভিডিঅ'টো মই আপোনালোকৰ মাধ্যমে সাঁচি ৰাখিবলৈ চেষ্টা কৰিলোঁ। গতিকে এইখন হৈছে আমাৰ নলনী বাগান, দেখিছে কি সৌন্দৰ্য পৰিৱেশ। গতিকে এয়া ভিডিঅ' আৰু মাধ্যমে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আজি অলপ মূৰ ফুৰিলোঁগৈ। গতিকে কেনেকুৱা লাগিলে ক'ব, যিহেতু আমাৰ তিনিচুকীয়া এক মূল পথ দেখুওৱা যাত্ৰাই। গতিকে আকৌ এটা ভিডিঅ' লগ পাম। আপোনালোকে ভালে কুশলে থাকক। ভিডিঅ'সমূহ ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই।